ক'ৰ পৰা আহিছিলে? আমি দিহি ক'ত যাব লৈছিলে? মানে আমি ঘৰলৈ যাব আহিছিলোঁ, পাহাৰ চাব আহিছিলোঁ মানে। ক'ৰ পৰা আহিছিলে? কাটিলে আমি ছমাজান দিহি ক'ত যাব লৈছিলে? ঘৰলৈ যাব লৈছিলোঁ, এই পাহাৰলৈ আহিছিলোঁ মানে। পাহাৰত কি কৰিলে? এই জেগা চাবলৈ আহিছিলোঁ। এইটো কাঞ্চনকোনা ইয়াতে দুটা বাইক এক্সিডেণ্ট হ'ল। এটা 12 ভূঞাৰ পৰা ওলাই আহিলে আৰু এটা এইফালৰ পৰা খানা খাই আহি থাকোঁতে ইয়াতে এক্সিডেণ্ট হ'ল। দুটা মুখামুখিকৈ লাগিলে। এজন 12 ভূঞাৰ মানুহ, 53 বয়সৰ থানেশ্বৰ হাজং, ই স্পট ডেড। তাৰপিছত দুইজন আছিলে চামৰাজানৰ, এইটো দুজন মেডিকেলত লৈ গ'ল। এই দুজন বাকী, একজন চিৰিয়াছ আছে, একজন অলপ ঠিকে আছে। আমাৰ ডিগ্ৰী চাপৈ নামটো কি হয়? নামটো মন্টু সোণোৱাল। যোনে এক্সিডেণ্ট কৰিছে তাৰ নামটো? এক্সিডেণ্ট কৰিছে তেওঁৰ নাম মন্টু সোণোৱালে হয়। দেউতাৰ নাম? আছিলে মানে দেউতাৰ নাম? দেউতাৰ নাম তেওঁ এই সুৰেশ হা সুৰেশ সোণোৱাল। সুৰেশ সোণোৱাল। ঘৰ তেওঁ ডিহু চাপৰি। দেহৰু চাপৰি। ডিগ্ৰী চাপৰি। নামটো কি হয়? নামটো আমাৰ জিতু ভালকৈ কওক। জিতু কি লিখে? জিতু বৰা। তেখেতৰ নাম কি হয়? তেখেতৰ নাম মন্টু সোণোৱাল। দেউতাৰ নাম? দেউতাৰ নাম আমাৰ যতীন বৰা। তাৰ তেওঁৰ নামটো কিবা তেওঁৰ বাপেকৰ নামটো কি আছিলে? বাপেকৰ নামটো কি সোণোৱাল? ক'ৰ পৰা আহিছিলে তোমালোকে? আমি দেখি পাইছোঁ। ক'ত গৈছিলে? মন নাহে নাই খোৱা আমি। চেক কৰিব লাগিব তহঁতক চবকে, মদ খাইছে না খোৱা নাই। এইটো কি হয়? এইটো হা? তাৰপিছত এইটো তোমালোকে মদ খাইছিলে নাই? খোৱা নাই। মদ নাখালে এইবিলাক কিহৰ কাৰণে আছিলে এইবিলাক? মেগী বনাবলৈ আনিছিলোঁ।